আজি হৈছে ভোগালী বিহু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আপোনালোকে বাৰু ভোজ ভাত খাইছেনে গাইছ? এইফালে দেখিলেনে আমাৰ পুৰা ফূৰ্তি, এইফালে পাপাই পুৰা বিহু নাচিছে, এইফালে সকলোৱে কামে কাজে লাগি আছে, এইফালে পুৰিছে গাহৰি মাংস। তাৰপিছত এইফালে ময়ো কাটি ল'লোঁ কোমোৰা, মানে আজি হাঁহে কোমোৰাই ঠিকছেনে আহাজ খাম। লগতে মাছো বনাইছে আৰু বহুতো কিবা কিবি চব্জি বনাইছে। আপোনালোকে বাৰু ভোজ ভাত খাইছেনে জনাবচোন দেই। তাৰপিছত এইফালে আমাৰ মাংস পুৰা হৈ গ'ল, মই এডোখৰ খাই ল'লোঁ। মই আছোঁহি কিন্তু মোৰ মাৰ ঘৰত দেই। এনেকৈ সকলোৱে ভোগালী বিহু হওক বা বহাগ বিহু লগে ভাগে এসাঁজ খোৱা মজাই বেলেগ ন ৰাইজ। এইফালে আমাৰ খানা খাব ৰেডি হ'লগৈ দেখিছেনে, খাই যে ইমান ভাল লাগিলে। কালিও আমি ভোজ খালোঁ,